মূল্যবৃদ্ধি ৰোধ কৰক আলু পিঁয়াজৰ দাম কমাই দিয়ক ইনকলাব জিন্দাবাদ। এই কিছুমান সেকেন্ড হেণ্ড মানুহে এই ধৰণে ইনকলাব জিন্দাবাদ দিলে নাচাজে। বস্তু কিনিব লাগে বিশালত, সেই ফুটপাথত নহয়। তহঁত তেনেকৈয়ে মৰিবি। এনেদৰে বস্তুৰ দাম বাঢ়ি থাকিলে কেনেকৈ হ'ব? আলুৰ দাম বাঢ়িল, পিঁয়াজৰ দাম বাঢ়িল, আৰু চৰকাৰে দাম বঢ়াই দোকানেই লাগে লেখা। দাদা দালি দিয়কচোন। মচুৰ 1 কুইণ্টেল লাগিব। কি কয় আপুনি? ঐ 50 কিনিবাৰে আমাৰ পইচা না। হৰিমতী বাইদেৱে বনোৱা সেই কৃতিত্ব ল'ব বিচাৰিছা? নাই নাই, ঠাট্টা কৰা নাই। যি হাৰত বস্তুৰ দাম বাঢ়িছে কিবা কৰিতো চলিবই লাগিব। হেল্ল', দিবাৰাম কোৱা। ছাৰ এটা ভাল খবৰ আছে ছাৰ। সুসংবাদ? কি সুসংবাদ? কেনেকুৱা মানে ছাৰ, আপোনাৰ এই বজাৰত সাংঘাতিক প্ৰতিবাদ চলিছে ছাৰ। তাৰপিছত মানে ছাৰ এটা খবৰ আছে যে কামৰূপ জিলাৰ শৰণীয়া গাঁৱৰ ছাৰ মানে বাইদেউ এজনীয়ে মচুৰ নোহোৱাকৈ মানে ছাৰ মচুৰ সদৃশ দাইল এখন বনাইছে আৰু গাঁৱত মানে সাংঘাতিক সমদল লাভ কৰিছে ছাৰ। গতিকে ছাৰ মানে এই নিউজটো আমি আমাৰ চেনেলত প্ৰচাৰ কৰিম বুলি ভাবিছোঁ ছাৰ। আমাৰ কি লাভ হ'ব তাত? আমাৰ ছাৰ লাভ হ'ব ছাৰ, লাভ নোহোৱাকৈ নাথাকে। আমাৰ লাভ হ'ব, আমাৰ কামত আহিব ছাৰ। তেতিয়াহ'লে হয় ছাৰ, যোগাযোগ কৰা। ঠিক আছে ছাৰ, মই যোগাযোগ কৰিম ছাৰ, আৰু আপোনাক মই সবিশেষ পিছত জনাম ছাৰ। ছাৰ ৰাখিছোঁ, ভাল ছাৰ। তু মেৰি হি কুত্তা কাটাপ্পা। আপোনালোক গোটেইখিনি আহিছেনে? আপোনালোকেতো গমেই পাইছে মই আপোনালোকৰ পিয়ালিলে মাতি আনিছোঁ। মানে দাইল নোহোৱাকৈ কেনেকৈ দাইলৰ আঞ্জা খাব পাৰি সেই পদ্ধতিটো আজি শিকাই দিম। আপোনালোকে জানে দাইল আমি কিনি খাব নোৱাৰো, ইমান দাম। গতিকে মই শিকাই দিছোঁ, আপোনালোকে ভালদৰে শিকি ল'ব দেই। এয়া কচু, এয়া ভেদাইলতা, এয়া ভেদাইলতাৰ তলত অকণমান নৰসিংহ, এয়া অমিতা, এয়া তিয়ঁহ, এয়া কোমোৰাৰ জাইল, এয়া শাক, এয়া ভাতকেৰেলা। ইয়াত মাত্ৰ অকণমান আপোনালোকে দাইল মিক্স দিব লাগিব দেই। এইটো আপোনালোকে কাটি ল'ব এনেকৈ মিহি মিহি কৰি কাটিব পাৰিব নহয়? কাটকচোন বাইদেউ, আপুনি কাটক। এইটো তিয়ঁহ। কোনে আৰু ফোন কৰিছে এইখিনি মোক? হেল্ল'। হেল্ল', এইটো আপোনাৰ কামৰূপ জিলাৰ শৰণীয়া গাঁৱৰ হৰিমতী বাইদেউতে লাগিছে? হয়। আচ্ছা বাইদেউ, আমি এটা আপোনাৰ ভাল খবৰ পাইছোঁ। বাইদেউ, মই আপোনাৰ ফিউজ লাইফৰ সাংবাদিক নিবাৰণ দাসে কৈছোঁ। আপুনি তাৰমানে টিভিৰ পৰা কৈছে? আপোনালোক ক'ত দিলে? টিভিৰ পৰা কৈছে। হয় কওকচোন। আপুনি হেনো আমি খবৰ পোৱা মতে আপুনি মচুৰ নোহোৱাকৈ মানে মচুৰ সদৃশ দাইল এখন বনাইছে, খুব সুন্দৰ হৈছে বুলি আমি খবৰ পাইছোঁ বাইদেউ। হয় 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 হয়। ছাৰ আপুনি কেনেকৈ গম পালে? চাওক বাইদেউ, আমি মানে সাংবাদিকটো, আমি সাংবাদিক গোটেই অসম ঘূৰি ঘূৰি বিভিন্ন ঠাইত যাওঁ। আপোনাৰ খবৰটো আমি পাইছোঁ। গতিকে আপুনি যদি অনুমতি দিয়ে বাইদেউ, আমি অতি সোনকালে আপোনাৰ ওচৰত, আমাৰ জগন মন্ত্ৰী ছাৰৰ লগত আপোনাৰ ওচৰত আমি গৈ আছোঁ। হ'ব ছাৰ, হ'ব ছাৰ, আপোনালোক আহিব। টিভিৰ পৰা টিভিৰ পৰা নমস্কাৰ, নিউজ নিউজৰ দৰ্শকসকলে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত উপস্থিত আছোঁ কামৰূপ জিলাৰ শৰণীয়া গাঁৱত হৰমতী দাস নামৰ বাইদেউগৰাকীৰ ঘৰত। আপোনালোকে জানে, আমাৰ চৰকাৰে কৃষি আইন প্ৰণয়ন কৰিছে, যিখন আইনৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰী আলু, পিঁয়াজ, মচুৰ নাথাকিব, যাৰ পৰিপ্ৰেক্ষিতত এই সামগ্ৰীসমূহৰ অত্যাধিক মূল্য বৃদ্ধি হ'ব আৰু সাধাৰণ মানুহৰ ওপৰত মাত হ'ব। এই সময়ছোৱাতে কিন্তু শৰণীয়া গাঁৱৰ হৰিমতী বাইদেৱে মচুৰ নোহোৱাকৈ মচুৰ সদৃশ ব্যঞ্জন এখন বনাইছে। কি ধৰণে তেখেতে এই ব্যঞ্জন বনাইছে আমি তেখেতৰ পৰা জানো আহক। আমি পোনপটীয়াকৈ গৈছোঁ হৰিমতী বাইদেউৰ ওচৰলৈ। বাইদেউ, ব্যঞ্জন আপুনি বনাইছে আমি ইতিমধ্যে গম পাইছোঁ, আৰু গম পোৱাৰ লগে লগে আমি আপোনাৰ ওচৰলৈ ঢাপলি মেলিছোঁ। কি কাৰণে আপুনি এনেকুৱা ধৰণৰ ব্যঞ্জন এখন বনালে, বা কোনে আপোনাক এনেকুৱা ধৰণৰ ব্যঞ্জন বনোৱাৰ কাৰণে আইডিয়া এটা দি দিছে?
আইডিয়াটো মই নিজে লৈছো হয় কাৰণ বস্তুৰ দামবিলাক আমি গমেই পাইছো হয় আমাৰ নিচিনা দুখীয়া মানুহবিলাকে দালি কিনিব নোৱাৰো হয় আলু কিনিব নোৱাৰো পিঁয়াজ কিনিব নোৱাৰো হয় গতিকে পিঁয়াজ অবিহনে দাইল অবিহনে হয়। কেনেকৈ এখন দাইলৰ আঞ্জা খাব পাৰি হয়। সেয়া মই বহুত ভাবি উলিয়ালো আপোনালোকে কৃষি বিল এখন পাছ হৈছে এইটো কথা গম পাইছে অলৰেডি গম পাইছো আৰু তাৰ পৰাই গম পাইছো যে আমি আৰু কেতিয়াও দাইল কিনি খাব নোৱাৰিম হয় বা আলু কিনি খাব নোৱাৰিম হয় সেয়াই মই ওচৰৰ তিৰোতাখিনিকো মই মানে ট্ৰেইনিং দিছো যে কেনেকৈ অকণমান দাইল দি দাইলৰ নিচিনা আঞ্জা এখন বনাব পাৰি এই যে আপুনি ব্যঞ্জনটো যে বনাইছে ইতিমধ্যে আগতে বহুতবাৰ নিশ্চয় বনাইছে হয়। আজি হয়তো আমি অহাৰ লগে লগে আকৌ এবাৰ বনাব হয়। আপুনি কি কি সামগ্ৰী ইয়াত লৈছে ইয়াতে মই এয়া নৰসিংহ মই ব্যৱহাৰ কৰিছো হয় পিঁয়াজৰ কাৰণে হয়। জানেইতো পিঁয়াজ ইমান দাম আমি কিনি খাব নোৱাৰো হয় তাৰ বিনিময়ত মই নৰসিংহ ব্যৱহাৰ কৰিছো নৰসিংহ ব্যৱহাৰ কৰিছে এয়া বন কচু হয় এয়া মই নহৰুৰ কাৰণে ব্যৱহাৰ কৰিছো নহৰুৰ কাৰণে বন কচু লৈছে বন কচু লৈছো আৰু এয়া কচু হয় ইয়াৰে মই ইয়াত পিচি লৈছো হয় এয়া দাইল হয় ইয়াত দুভাগ কৰিব লাগিব হয় এভাগ মই দাইলত দি দিম হয় আৰু এভাগ ভাত খাওঁতে মই চাই খাব লাগিব হয় নেকি এয়া কালা হয় এয়া মই দাইলতে লগ কৰি দিম হয় আৰু এয়া ৰং গুড়া কালা আপুনি ক'ত পালে কিনিছে নে ঘৰত খেতি কৰিছে অকণমান ঘৰত খেতি কৰিছিলো আৰু আপোনাৰ দেখিছো ৰংগুড়া সুন্দৰ ৰংগুড়া দেখিছো হয়, ধুনীয়া হয়। ধৰণৰ ৰং এটা দেখিছো ৰংগুড়া আপোনাৰ ঘৰৰ নে বাহিৰৰ পৰা অনা ঘৰতে অলপ কৰিছিলো আৰু হয়। এয়া মই দলি পেলাই গুড়ি কৰি লৈছো হয় হয় এয়া ফুৰণ হয় আৰু এয়াতো বনকচু পিচি লৈছোৱে হয় আৰু এয়া ভাতৰ মাৰ মই হয়। দাইলক লগ কৰি দি দিম হয় আৰু এইখিনি কি হৈছে এইখিনি কি এইখিনি লৈছে পকা অমিতা পকা এইখিনি অমিতা মই লৈছে হয় কুটি লৈছো হয়। সেইখিনি মই দাইলত দি দিম হয় হয় ঠিক আছে আপুনি আপোনাৰ ব্যঞ্জনখন প্ৰস্তুত কৰক দৰ্শকসকল এই মুহূৰ্তত আমি গৈছোঁ আমাৰ লগত উপস্থিত থকা আমাৰ জগন মন্ত্ৰী মহোদয়ৰ ওচৰলৈ তেখেতৰ লগত কথা পাতিব বিচাৰিছোঁ তেখেতৰ মন্তব্য জানিব বিচাৰিছোঁ আমাৰ গ্ৰাম্য অঞ্চলৰ বাইদেউ এগৰাকী যি ধৰণে মচুৰ নোহোৱাকৈ মচুৰ সদৃশ ব্যঞ্জন এখন বনাইছে ইতিমধ্যে গাঁৱৰ বহুত মানুহে আগতে খাইছে আজি আমি নিজে দেখিছোঁ এই সংক্ৰান্তত কি ক'ব আপুনি চাওক মই এই সম্পৰ্কত কম যি সময়ত হয় আজি আমাৰ দেশ হয়। উত্তাল হৈ আছে হয় বিশেষকৈ কৃষি বিধেয়ক অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত হয় ঠিক সেই সময়ত উম, আমাৰ এইগৰাকী মহিলাই হয় কোনো ব্যঞ্জন বিশেষকৈ মচুৰ আলু পিঁয়াজ নোহোৱাকৈ হয় যি এখন ব্যঞ্জনৰ সৃষ্টি কৰিছে হয় তাকে লৈ মই আপ্লুত হৈ পৰিছোঁ হয় আজি আপুনি জানে যে মচুৰ আলু পিঁয়াজ এই ধৰণৰ খাদ্য গ্ৰহণ কৰি হয় ভাৰতবৰ্ষত ইউৰিক এচিড চুগাৰ এই ধৰণৰ বেমাৰে বৃদ্ধিৰ উপৰি বৃদ্ধি পাই গৈছে হয় যাৰ ফলত মৃত্যুৰ সংখ্যা বাঢ়ি গৈছে হয় তেনে এক মুহূৰ্তত হয় এইগৰাকী মহিলাই যি এটা প্ৰচেষ্টা লৈছে হয়। মই সঁচাকৈ গৌৰৱান্বিত হৈছোঁ আপুনি বাইদেৱে যি ধৰণে আজি ব্যঞ্জন বনাইছে এই ব্যঞ্জনেৰে গাঁৱৰ মানুহে ইতিমধ্যে বহুত মানুহে খাইছে আপুনি তেওঁৰ এই ব্যঞ্জনৰ সৈতে এসাঁজ ভাত ইয়াত খাবনে নিশ্চয় খাম ঠিক আছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ লগত আকৌ কথা পাতিম আমি আকৌ গৈছোঁ বাইদেউৰ ওচৰলৈ এয়া মই প্ৰথমতে অমিতাখিনি বহাই দিছো হয় হয় তাৰপিছতে এয়া মই ভোগ কচু দিছো হয় এয়া কালাখিনি দি দিছো হয় দাইল মই পিছত দিম হয় হয় এয়া ৰং মই গুড়া দিছে ৰং গুড়া দি হয় দিছো হয় হয় তাৰে অকণমান লৰাই দিছো হয় এইটো ধুনীয়া কালাৰ আহি গৈছে হয় এটা সুন্দৰ কালাৰ আহি গৈছে এইখিনি অকণমান সিজিব দিব লাগিব হয় ইয়াত মই আধা দাইল বহাই দিছো হয় জোখমতে মই নিমখ দি দিছো নিমখ দিছে হয় হয় এয়া ফুৰণ মই পিছত দি দিম হয় হয় আৰু এয়া মই পিছত দি দিম নমাৰ মই দি দিম হয় আৰু এই যে আপোনাৰ আছে ভাতৰ মাৰ বুলি কওঁ ভাতৰ মাৰটো অকণমান সিজি লওক তাৰপিছত মই দি দিম হয় ঠিক আছে এয়া গোটেই বস্তুখিনি সিজি গ'ল হয় এতিয়া ইয়াতে মই ভাতৰ মাৰখিনি দি দিছো হয় হয় অকণমান তুলিব লাগিব হয় দেখিছে তাই কি ধুনীয়া হৈছে সুন্দৰ সুন্দৰ কালাৰ এটা হৈছে এতিয়া আঞ্জা মোটামুটি হৈয়ে গ'ল হয় হয় ইয়াত মই এতিয়া গণ গছৰ পাতটো কুটি দিম হয়
এই গণকচু পাত কৰি আপোনাৰ নহৰুৰ কামটো কৰিব মানে এটা চেণ্ট আনিব আৰু হয় 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 এইটো মই দি দিছোঁ হয় আৰু ইয়াতে মই নৰসিংহৰ পাত পাত কেইটামান দি পাত এইটো মানে পিঁয়াজৰ কাম কৰিব দিছোঁ। এটা সুন্দৰ চেণ্ট এটা ওলাইছে এতিয়া মই ইয়াত সম্ভাৰটো দি দিম। হয় এতিয়া মই কৰচখন দি দিছোঁ সম্ভাৰৰ কাৰণে। হয় মই কিন্তু মিঠাতেল ব্যৱহাৰ নকৰোঁ। হয় মিঠাতেল নোহোৱাকৈ আপুনি আমাৰ সম্ভাৰ দিব হয় সুন্দৰ সুন্দৰ কৰচখন গৰম হৈ গ'ল। হয় হয় ইয়াত মই ফুৰণখিনি দি দিছোঁ। হয় তেল নোহোৱাকৈ তাত ফুৰণো দি দিলে আপুনি ফুৰণখিনি জ্বলি নাযায় জ্বলি নাযায়। হয় ইয়াত এটা কালাৰ আহিছে। সুন্দৰ সুন্দৰ কালাৰ এটা আহিছে হয়, হয়। আপোনাৰ গ্ৰাম্য অঞ্চলত যিহেতুকে কলপাতৰ অভাৱ নাই হয়। আজি কলপাতত এসাঁজ ভাত আমাক খুৱাব নেকি নিশ্চয় খুৱাম ছাৰ, নিশ্চয় খুৱাম। ঠিক আছে আপোনাৰ এই ব্যঞ্জনখন ইতিমধ্যে হৈছে বুলি আমি গম পাইছো হয়। বা ভাবিছো নমাবলৈ কিমান বাকী নাই আছে নাই হৈ গ'ল ছাৰ, হৈ গ'ল হ'লেই আৰু। ঠিক আছে আমি আজি গ্ৰাম্য অঞ্চলত আপোনাৰ মচুৰ নোহোৱাকৈ মচুৰ সদৃশ ব্যঞ্জনৰ সৈতে এসাঁজ কলপাতত হয়। ভাত খাম হয় হয় ইয়াত কৰচ গৰম হৈ গ'ল। সুন্দৰ 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 অতি সুন্দৰ লাগিছে সুন্দৰ এটা চেণ্ট এটা আহিছে ইয়াৰ পৰা আজি আমি ইয়াত এসাঁজ ইয়াত পেট ভৰাই খাব পাৰি আমাৰ জগন মন্ত্ৰী মহোদয় আছে মই আছো গাঁৱৰ কেইজনমান বিশিষ্ট ব্যক্তি আছে আমি আটাই মিলি ইয়াত আজি এসাঁজ খাম দাইল হৈ গ'ল। হয় ইতিমধ্যে আমাৰ হৰিমতী বাইদেৱে প্ৰস্তুত কৰা ব্যঞ্জন আমাৰ প্ৰস্তুত হৈ গৈছে আমাৰ গাঁৱৰ কেইজনমান বিশেষ ব্যক্তিয়ে ব্যঞ্জন খাই আছে দাদা কেনেকুৱা পাইছে একেবাৰে বঢ়িয়া খাই যাক ভাল লাগিছে ভাল লাগিছে দাদা আপুনি কেনেকুৱা পাইছে ভাল হৈছে ভাল হৈছে ঠিক আছে আমি আপোনালোকৰ পৰা এৰিছোঁ আপোনালোকে সোৱাদ লওক আমাৰ মাজত উপস্থিত আছে আমাৰ জগন মন্ত্ৰী মহোদয় তেখেতৰ পৰা আমি আমাৰ খাদ্যসমূহ জানিব বিচাৰিম জগন মন্ত্ৰী মহোদয়ক বাইদেৱে মচুৰ দাইল দিছে আৰু ইতিমধ্যে জগন মন্ত্ৰী মহোদয়ে আহাৰ পাতত বহিছে ছাৰ আপুনি ভাত খোৱা আৰম্ভ কৰাই নাই এয়া ছাৰে ভাত খাবলৈ প্ৰস্তুত হৈছে খাওক ছাৰ। অ' ছাৰ খাওক আপুনি খালিয়ে আছে খাওকচোন খাওক দুখীয়া মানুহৰ দাইল কিমান সোৱাদ হয় খাওক দেখিছে আপোনালোকে কিমান ধুনীয়াকে খালে তেখেতে খাবই পৰা নাই অ' ছাৰ খাওক 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 হে